Hello বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল কনকনস ডায়েৰী। তো আজি এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। মই এতিয়া যাম চামৰাং। তো ৰাজুদাই মোক নিব আহিছে, ৰাজুদাৰ লগত যাম চামৰাঙত। তো চাই থাকিব ভিডিঅ'টো। ৰাজুদা এইটো আৰু ইফালে এখন বাইক ষ্টাৰ্ট কৰিব। এতিয়া আমি যাম চামৰাঙত। তো বন্ধুসকল, এতিয়া মানে ৰাজুদা উঠিব বোলে, মোক চলাব দিলে ৰাজুদাই। তো চলো গৈ আছোঁ এতিয়া চামৰাং। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু ৰাজুদা আছে পিছফালে, ইউ ব্লগ বনাই আছে। ইয়াৰ চেনেল এটা আছে, ইয়াৰ চেনেলটো মই লিংক ডিছক্ৰিপশ্যনত দিম আৰু লিংকটো। ফাইনেলি পাই গ'লোঁ এয়া মৰামাৰী। আৰু আগত যাই কিনে পাম আমি হৰিচিঙা। হৰিচিঙা ৰোডটো পাম আহি আৰু এতিয়া হাই ৰোড পানেৰী আৰু হৰিচিঙা লাইন। পাই গ'লোঁ আমি পানেৰী ৰোড। তো হাই ৰোডটো পাই গ'লোঁ। আৰু সেইফালে আগত দেখি থাকিল, সেইফালে হৰিচিঙা যাব পাৰিম, ওদালগুৰি যাব পাৰিম। তো এইফালে আগত দেখি আছে পানেৰী। তো পানেৰী গৈ আছোঁ আমি। ফাইনেলি পাই গ'লোঁ পানেৰীত আমি অলপমান তেল ভৰাই লওঁ। তেল ভৰাই কিনে আকৌ আমি যাম। ভিডিঅ' বনাই আছোঁ। এইবিলাক হ'ল চাহপাতৰ বাগান পানেৰী চাহপাতৰ বাগান পানেৰী। এইখিনি পানেৰী বুলি কয় নেকি? এইখিনি কি বুলি কয় মানে বন্ধুসকল? এইখিনি পানেৰীতে কচুবিল বাগান বুলিহে কয়। তো বন্ধুসকল, ফাইনেলি পাই গ'লোঁ ডিমাকুছী ব্ৰিজ। আমি ইয়াতে দানাগিৰিখন শ্বুটিং কৰিছিলোঁ তলত। তো আগত গৈ আছোঁ আৰু এতিয়া আমি চামৰাঙৰ ৰাস্তা পাম অলপমান আগত যাই কিনে। ডিমাকুছী টাউন নাপাওঁতে মানে আগত গৈ আমি তাৰমানে অলপ বাগানৰ মাজে মাজে শ্বৰ্টকাট হিচাপে যাওঁ আৰু। তো আহি পাই গ'লোঁ চামৰাং সোমালোঁ আৰু ভাল লাগে ইয়াৰে লোকেশ্যনবিলাক। চাওক আপোনালোকে। তো বন্ধুসকল, বহুত দিন হ'ল ভ্লগ শ্লগ বনাব পৰা নাই। আৰু আজি মই ভ্লগ বনাওঁ বুলি বিশেষকৈ অহা নাছিলোঁ। ৰাজুদাই লগ ধৰিলা অলপমান ফুৰি হ'ব ব'ল চামৰাঙত লেগি যাওঁ। তো আহিলোঁ, গতিকে বহুত দিন ভ্লগো দিয়া নাই, সেইটো কাৰণে ভ্লগ এটা বনালোঁ। ফাইনেলি পাই গ'লোঁ চামৰাং। আৰু ইয়াতে আগত এটা ধুনীয়া লোকেশ্যন আছে, তাতে যাম আমি তাৰমানে। সেই আগত যাবি না? আগত যাবি? এইফালে ৰাজুদা আছে আগত, সেই আগত যাম আমি। এইফালে নদী চদী আছে, বঢ়িয়া এটা লোকেশ্যন আছে। তো আমি তাতে যাম এতিয়া। অকল আহি পালোঁ চামৰাং। তো চামৰাঙত আহি পাই এতিয়া বহুত ধুনীয়া লাগিছে, বঢ়িয়া এটা লোকেশ্যন। তো এইফালে আছে পাহাৰ, এইবিলাক পাহাৰ আছে। তাৰপিছত ইয়াতে এটা ধুনীয়া নদী আছে। নদীৰ পানী কিন্তু ধুনীয়া, মানে চাফা। তো একদম মজা চাফা আছে, চাওক। ইটো পাৰৰ পৰা আমি অলপমান ইটো পাৰলৈকে যাম। গৈ আছোঁ, এইবিলাক গোটেই পাথৰ। তো বন্ধুসকল, আমি এতিয়া অলপমান আগলৈকে গৈ আছোঁ। মানে এই আগত সেই ফ্ৰেণ্ড যে পাহাৰ আছে, তালৈ যাম। মানে কি আছে কি নাই চাওঁ যায় অলপমান। এতিয়া পানীখিনিহে কেনেকৈ যাওঁ।
চাই আছোঁ কিন্তু পাৱাহে নাই। অলপমান আগত যাইকে পামেই। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান আহি কিনে ইয়াতে ভালে লাগিল আৰু সন্ধিয়াও হৈ আহিল আৰু ইয়াতে বেছি সময় থকাটো অলপ মানে ভাল নহয়, কাৰণ বেছি সময় থকা মানে ইয়াতে হাতী আহে মানে, আৰু এইফালে পিকনিক পাৰ্টি আছে, বেছি অহা নাই, দুটা গাড়ী আহিছে, এইফালে এটা বেলেগকৈ অহা নাই ইয়াত। তো বন্ধুসকল এইফালে আছে ৰাজুদা ভ্লগ বনাই আৰু এইফালে আছোঁ মই আৰু তো ইয়াতে পিকনিক প্লেচটো মজা আছে, কিন্তু ইয়াতে পিকনিকৰ প্লেচটো মজা আছে কিন্তু ইমান দেৰিকৈ আহিব চাগে পিকনিক প্লেচ মানে ইয়াতে চাব লগা বেলেগ জেগা একো নাই, খালি শিল ইয়াৰ পাথৰ এইবিলাকত মানে পিকনিক খোৱা জেগাহে এইবিলাক, এতিয়া চাব লগা জেগা নাই, কিন্তু ভাল লাগে চামৰাঙত আহি কিনে। এতিয়া একদম ঠাণ্ডা ঠাণ্ডা এটা হাৱা আহি আছে ইয়াত, মানে এইফালে আগত ভূটান আছে। বন্ধুসকল এবাৰ মই গাড়ী নচলাওঁ, এবাৰ ৰাজুদাই চলাব, আৰু ৰাজুদাই কিবা তলত বোলে চোলা পিন্ধি লৈ চুৱেটাৰ, ঠাণ্ডা লাগেতো। ঠিক আছে বাৰু, ময়ো এইটো পিন্ধি লওঁ জেকেটটো। বন্ধুসকল আজিলৈ ইমানে আছিলে, লগ পাম অন্য এটা ভিডিঅ'লৈ। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই। শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যামে মনে কৰা অভিমান